हेलो एवरीवन स्वागतम जनाइছো মোৰ এটি নতুন ভিডিও লৈ আৰু আজি মই বনাব লৈছো কঁঠালৰ মুচিৰ আচাৰ আৰু এইখিনি সৰুকে কঁঠালখিনি কাটি লৈছো কাটি পেলাই পানীত তিয়াই থৈছো এইখিনি ইমানটো সাইজত কাটিলেও হ'ব আৰু প্ৰথমতে কঁঠালৰ মুচিখিনি অকমান বইল কৰি লম আৰু এফালে মই এটা কুকাৰ পাতিছো গেছটো জ্বলাই লম আৰু এই মুচিখিনি ইয়াত দি দিম এতিয়া সিটি এটা মাৰিবলৈ দি দিম সিটি নামাৰিলেও হয় অৱশ্যে কিন্তু এটা সিটি দি দিম মই এইখিনি মই এটা কেঁচা জলকীয়া লৈছো আৰু অলপ নহৰু আৰু এডোখৰ আদা লৈছো এইখিনি এটা ভালকে কাটি শুকুৱাই ল'ব লাগিব এনেকৈ দীঘলকৈ কাটি ল'ম ধুনিয়াকে হিজি গৈছে এটা সয়াটাত কাহি লম মুচিখিনিটা ভালকে উলিয়াই ললো আৰু ইয়াত জোখ অনুযায়ী নিমখ লৈছো এচামুচ আৰু অলপ হালধি খিনি আৰু অকমান দি দিম দি পেলাই এইখিনিটা ভালকে লৰাই লম এইখিনিটা ভালকে হানি ললো আৰু এখন থাল লৈছো থালখনৰ ওপৰতে এখিলা কাগজ পাৰি লৈছো আৰু ইয়াতে এইখিনি দি দিম মুচিখিনি দি দিম এনেকৈ কঁঠালৰ মুচিখিনি ভালকে শুকুৱাই ললো ৰ'দত এইখিনি সব বেছিকৈ শুকুৱাব নালাগে ইমানটো ৰখালে হ'ব আৰু ইয়া ৰ'দত দি লোৱা আদা ইয়াত দি দিম আৰু এইখিনি নহৰুখিনি দি দিম ইয়াতে আৰু এইখিনি জলকীয়াখিনি এনেকৈ দি ল'ম আৰু সেইখিনি থৈ দিলোঁ আৰু এইফালে মই লৈছোঁ এয়া সৰিয়হ আৰু এয়া লৈছোঁ জিৰা আৰু এয়া চব গুটি এইফালে মেথি গুটি এইফালে ধনিয়া আৰু এইফালে কালজিৰা আৰু এইখিনি এতিয়া ভালকৈ অলপ গৰম কৰি ল'ম এটা দি দিম
এতিয়া মিঠাতেল দি দিম মিঠাতেলখিনি অকণমান গৰম কৰি লওঁ মিঠাতেলে হৈ যাব এটা ভালকৈ অকণমান দেৰি মিঠাতেলখিনি গৰম কৰি লওঁ তেতিয়া আচাৰৰ সোৱাদটো ভাল আহে বেছি দেৰি গৰম কৰিব নালাগে বাৰু অকণমান দেৰি গৰম কৰিলে হ'ব অকণমান ঠাণ্ডা হ'বলৈ দিম গৰমে গৰমে দিলে ভাল নহয় অকণমান ঠাণ্ডা কৰি ল'ম বেছি নহয় বাৰু অকণমান ঠাণ্ডা কৰি ল'ব লাগিব আৰু তেলখিনি ঠাণ্ডা হোৱা মানে ইয়াত মই পিচি লোৱা মছলাখিনি দি ল'ম আৰু ইটো বাতি সৰু হোৱাৰ কাৰণে মই এইটোতে লৈ লৈছোঁ আৰু জোখ অনুযায়ী নিমখ দিছোঁ আগত যিহেতু নিমখ দিছিলোঁৱে আৰু দিম হালধি আৰু এইফালে লৈছোঁ ভিনেগাৰ এইখিনিতে ভাল এতিয়া ইয়াত দিম মই পিচি লোৱা মছলাখিনি এইখিনি চব এইখিনি ইয়াত দি দিম এতিয়া দি পেলাই ভালকৈ লৰাই ল'ম আৰু ইয়াতে এটা বস্তু দিব লাগিব সেইটো মই এতিয়া দিম সেইটো দিলে মানে টেষ্টটো ভাল হয় আচাৰৰ খিনি হৈ যাব আৰু সেইটো হৈছে হিং বেছি দিব নালাগে অলপ দিলেই হ'ব হৈ যাব ইমানখিনি ভালকৈ লৰাই ল'ম আৰু মই এতিয়া যোনখিনি তেল যে গৰম কৰি থৈছিলোঁ তাৰ অকণমান দি যাম এইখিনি তেল অকণমান দি মই লৰাই যাম এইখিনি এতিয়া এইখিনি চিচাৰ বটল এটাত ভৰাই ল'ম এনেকুৱা বটল এটা লৈছোঁ আৰু গোন্ধটো ইমানেই ধুনীয়া আহিছে নহয় আচাৰৰ একদম পুৰা খাই দিম আহিছে এনেকৈ থৈ দিছিলোঁ গৰম কৰি এয়া এতিয়া ওপৰতে দি দিম হৈ গ'ল আৰু এয়া আমাৰ আচাৰ ৰেডি হৈ গ'ল এইখিনি এটা আচাৰ ৰেডি হৈ গ'ল আৰু কেইদিনমান এনেকৈ ৰ'দত দি দিম ধুনীয়াকৈ আৰু খাই ল'ম মজা লাগিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব বুলি আশা কৰিলোঁ আৰু এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিব বুলি আশা কৰিলোঁ আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই